हेलो फ्रेंड्स मैं आज आपको कम केनेके आमी फ्री गेम डाउनलोड কৰিব পাৰো ঠিক আছে কম্পিউটাৰত আমি কেনেকে ফ্ৰী গেম ডাউনলোড কৰিব পাৰো ঠিক আছে তাৰ কাৰণে আমি নিজৰ ব্ৰাউজাৰত যাব লাগিব মোৰ এটো ব্ৰাউজাৰ তো মই ইয়াত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আমি গুগলত যাব লাগিব ঠিক আছে তো গুগলত ক্লিক কৰিলো গুগলত ক্লিক কৰি আমি ইয়াত সাৰ্চ কৰিব লাগিব টপ GameTop.com ঠিক আছে game top GameTop.com ঠিক আছে তো আমি GameTop.com সাৰ্চ কৰিব লাগিব তো সাৰ্চ কৰাৰ পিছত ওপৰৰ যেটো লাইন আহিব GameTop.com free games download now তাত আমি ক্লিক কৰিব লাগিব ঠিক আছে তাত ক্লিক কৰাৰ লগে লগে এই পেজটো খোলা হ'ব আৰু আমি ইয়াত সাৰ্চ কৰিব লাগিব কি গেম লাগে এই গোটে মেনুখন লৈ আছে যি গেম আছে কিন্তু আমি ওপৰত আপোনাৰ অপচন দিয়া থাকে কি গেম আমি ৰেচিং গেম খেলিব গলে ৰেচিংও পাৰো একচন বহুত আছে আমি ৰেচিংৰ কাৰণে এটা ডাউনলোড কৰিম ঠিক আছে ৰেচিং গেম ডাউনলোড কৰিম তো ৰেচিংত ক্লিক কৰিলো तो ये जिमान कार रेसिंग बाइक रेसिंग আছে সব ওলাই আছে ঠিক আছে তো ইয়াৰ পৰা কিবা এটা এটা বাছি দিব লাগিব তো মই গেম খেলিম এটো গেম খেলিম ঠিক আছে তো মই এটো গেম ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এই পেজটো খোল খাব আৰু ইয়াত কাষতে দি থাকিব ভিডিও আমি ভিডিও চাব পাৰো ঠিক আছে তো আমি অকণ ভিডিও চাই লওঁ গেমটো কেনেকুৱা হ'ব দেখিটো ভালে লাগিছে গেমটো বা কেনেকুৱা হয় ঠিক আছে মানে এটো ভিডিও লাগিছে তো আমি একটু ক্লিক কৰি চাম কাৰখনটো ভালে লাগিছে বাৰু আচ্ছা ঠিক আছে তো এটো আসলে আমাৰ কাৰখনৰ ডেমো তো আমি এটো ক্লিক কৰিলো তো এটো আমাৰ ডেমো আসলে তো মই গাড়ীখন ইমান ভাল নালাগিল মোৰ তো মই বেলেগ এখন কাৰ সাৰ্চ কৰিম ঠিক আছে তো তাৰ কাৰণে এখন সাৰ্চ কৰো তো এখনো ডাউনলোড কৰি চাম কেনেকুৱা হয় ঠিক আছে তাৰ কাৰণে ভিডিওটো চাই লওঁ আমি ভিডিওটো চাই লওঁ আমি কেনেকুৱা হয় সৰি টাইম লাগিছে নেটটো স্লো হৈ গৈছে ঠিক আছে তো আমি ডাইৰেক্ট এটো ডাউনলোডেই কৰি লম তো ব্ৰেক মাৰিলো এই ডাউনলোড অপচন আছে তো ডাউনলোড ক্লিক কৰিলো ঠিক আছে তো ইয়া আমাৰ ওপৰত সেকেন্ড দেখুৱাই আছে কিমান সেকেন্ডত ডাউনলোড হৈ যাব 10 9 8 7 6 5 4 3 1 2 1 তো আমাৰ এটো ডাউনলোড ষ্টাৰ্টিং হৈ যাব এতিয়া এটো মোৰ এখন মোৰ স্টাৰ্ট আহি গৈছে তো ৰেকৰ্ডিং তো আমি ইয়াত সেভ মাৰিব লাগিব ঠিক আছে তো সেভ মাৰাৰ লগে লগে এটো আমাৰ ডাউনলোড হৈ যাব তো ইয়াত ডাউনলোড হৈ আছে ওপৰত দেখিব পাৰে ডাউনলোড হৈ আছে তো এটো ডাউনলোড কমপ্লিট হৈ যাবগে বাৰতে ঠিক আছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে মোক লাইক কৰিব আৰু ভিডিওটো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আৰু লগতে বেল বাটনটো দবাই দিব যাতে মোৰ আগলৈ যিবোৰ ভিডিও দি থাকিম হেবোৰ ভিডিও সকলোতকৈ আগতে আপোনাৰ গৈ পায় ঠিক আছে তো আজিলৈ বাই ফ্ৰেন্ডছ আজি মানে কলো আৰু আগলৈ কৈ থাকিম কম্পিউটাৰ বিষয়ে কম মোবাইলৰ বিষয়ে কম ঠিক আছে আজিলৈ বাই